पंजाब अमृतसर तो এতিয়া গৈ আছো এটা জায়গাত এবোৰ সব হোটেল কিমান ধুনীয়া ন এইটো জায়গা গোল্ডেন টেম্পলৰ ওচৰতে হয় তো আমি এখন ৰেষ্টুৰেণ্টত খাব যাম চলো इधर जाना है ना यहाँ जाओगे ना चलो रेस्टोरेंट खनर डेकोरेशन तो इमान धुनिया तो मेन रोड है ये है फ्रंट डेकोरेशन तो इमान ভাল লাগিছে बहुत धुनिया चलो এতিয়া মই আহিলো খাবৰ কাৰণে মোৰ টেবুলখন ইমান ধুনীয়া এইটো ইমান ধুনীয়া লাগিছে চাওকচোন ইমান ধুনীয়া এইটো কি হয় বা মানে বহুত ওচৰে হয় এখন ৰেষ্টুৰেণ্ট তো খোজকাঢ়ি আহিব পাৰি আৰু আজি মানে দূৰত নহয় टाइम बहुत देरी हो गई क्या टाइम कहाँ से कितना टाइम आज बेलेग नगलो और गोल्डन टेम्पल जाबले भाविছোঁ टाइम निमिले गोल्डन टेम्पल जाबर कारण बेस्ट टाइम तो शाम का टाइम अच्छा होता है ना মানে গধূলি টাইমত ভাল হয় আৰু পিছত ইমান এটা ভাল মানে আমি মানে প্লেন বনালোঁ কি গোল্ডেন টেম্পল চাম টাইম ৰুমতে থাকিম এতিয়া আৰু ডিনাৰৰ কাৰণে কেতিয়াবা পাঞ্জাব আহিলে ভালেই হয় খানাবোৰ মানে ভাল লাগে আৰু ইয়াতে মানে চবতে ৰুটি 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 মই মানে ৰুটি খাই খাই পাগল হৈ গৈছোঁ আৰু ভাত লাগে খাব ভাত নাখালে মানে বলেই নাপায় কিমাননো ৰুটি আমাৰ যেনেকৈ ভাত 3 টাইম খোৱা যায় তো ইয়াতেও মানে পাঞ্জাবীবোৰে আৰু ৰুটি 3 টাইম খায় তো সিহঁতে ভাত নাখালেও আমি নোৱাৰোঁ আৰু মোৰ ইমান মানে ভাত খাব মন গৈ আছে এখনত চাওঁ আৰু কি অৰ্ডাৰ কৰোঁ আপোনালোকক এয়া এখন মেনিউ মেনিউখনত দেখাই আছোঁ খানাবোৰ ভালে হয় মানে ইয়াত বিশেষকৈ মানে অমৃতসৰত চব বস্তুৰে দামবোৰ বেছি হয় ইয়াতে কোনোবা যদি থাকি পাইছে তো গম পাব আৰু চব খোৱাই হওক বা এনেই মানে চিকেনৰ হয় তো মেইন কোৰ্ছত মোৰ যে আলু পিটিকা আৰু মাছ পোৰা খাব মন গৈছে ৱেইট এইটো নিব মন গৈছে মোৰ ৰুমত লৈয়ে যাওঁ নেকি এইটো ৰেষ্টুৰেণ্ট এইখন হোটেল হয় হোটেলৰ ভিতৰত ৰেষ্টুৰেণ্টখন আছে তো হোটেলখনৰ নাম হৈছে হোটেল হাইলেণ্ড ইন ডেকৰেশ্যনটো মজা ন এইখিনি টাইমত মানে মানুহ অলপ কমকৈ আহে সেইকাৰণে আমি বেছিভাগ অলপ লেট আহোঁ বাহিৰত আহিলে অলপ দেৰি হয় আৰু তো
তেনেকুৱা টাইমতে ওলাই আহোঁ যাতে আমাৰ মানে চব মিলি থাকে আৰু মোৰ প্লেট আহি গ'ল তো এতিয়া খানাও আহিব চাগে আমাৰ কোক আহি গ'ল আৰু বাকী আছে খানা এয়া চিকেন আহি গ'ল এইটো KFC ষ্টাইল চিকেন আছিলে তো এবাৰ মই টেষ্ট কৰি চাওঁ কেনেকুৱা অৰ্ডাৰ কৰিছিলোঁ য়েলো দাল ইয়াতে মানে চব বস্তুতে ঘি বা বাটাৰটো থাকিব আৰু বহুত খাই ঘি এইটো দাল আৰু এইটো ষ্টিম ৰাইচ এইটো কিবা দিছে পিঁয়াজ ইয়াৰে মানুহে বহুত খায় এইবোৰ খানাবোৰ অকণমান বেলেগ আৰু এয়া মই হাত ধুব আহিছোঁ এক্সকিউজ মি हैंड वॉश करना हैंड वॉश चिली चिकेन आही गल पूरा धुआ ओलाइसे पूरा गरमे आछे न हाथेरे खाम और एक लास्ट न करो मैं हाथ से खा रही हूँ ओके नहीं मैं लेग पीस मुझे लेग पीस अच्छा लगता है ठीक है আমি খাই লওঁ এতিয়া মই হাতেৰে খাম আৰু মানুহবিলাকে যে কেনেকৈ চাই আছে নহয় ইমান more far come हो गया तुम्हारा complete says এইটো আছিলে 350 এইটো আছিলে 350 অকণমান খাই আৰু খাবই নোৱাৰিলোঁ इतना अच्छा भी नहीं था इसलिए मतलब हम लोग ने छोड़ दिया ये খাই পিনি ওলাই আহিলোঁ এয়া ইয়াতে ৰাস্তাবোৰ ইমান চাফা সেইকাৰণে ভাল লাগে আমাৰ তাতে একো চাফা কৰিও লাভ নাই এয়া মই গৈ আছোঁ ৰুম ऊपर जाना है आप এতিয়া আমি খাই আহিলোঁ বাপৰে বিল দেখা পাই মোৰ মাথাটো গৰম হৈ গৈছে পুৰা ইমান প্ৰাইচ আহিছে ইয়াতে দাল তড়কাটো বহুত লৈছে দাল তড়কা কিतना था यार 300 দাল তড়কাটো আছিলে 300 বাপৰে আৰু বহুত বেছি মোৰ একাউণ্ট যে খালী হৈ গ'ল এইখন বিল ইমান বেছি লৈছে বাপৰে এইটো চিকেন KFC এইটোতো 350 লৈছে ষ্টিম ৰাইচত দেখিছোঁ 140 দাল তড়কা 299 ষ্টিম ৰাইচটো বাৰু ঠিকে আছে চফ্ট ড্ৰিংক 50 আৰু চিলি চিকেন ড্ৰাই সেইটো লৈছে বাট দাল তড়কাটো বহুত বেছি হৈছে মানে
299 হ'লে মানে 300 এইটো বহুত বেছি হ'ব আজি যোনটো দালি খাই আহিছোঁ সেইটোতো মই বনালে ইমান টেষ্টি হয় মই নিজে বনালে খায়ে ভাল আছিলে তাতে গৈ এনেই মিছামিছি ইমান পইচা খৰচ হ'ল 300 লৈছে আজি দালিটো এতিয়া ৰুমত যাওঁ তাৰপাছত ৰুমত গৈ আৰু শুই যাম কালি মৰ্ণিং ডিউটি আছে মানে চব